নমস্কাৰ, মোৰ নাম ডাক্তৰ মূৰ্ছনা খাউন শৰ্মা। মই এগৰাকী পেডিয়াট্ৰিচিয়ান আৰু লেক্টেশ্যন কনসালটেন্ট হয়। আজি আমি কথা পাতিম এটা আচৰণৰ সমস্যাৰ ওপৰত, যাক আমি কওঁ টেম্পাৰ টেন্ট্ৰাম বুলি। মোক বহুতো মাক দেউতাকে ৰিকুৱেষ্ট কৰিছে কি তেওঁলোকৰ শিশু, বিশেষকৈ 1 বছৰ বা 5 বছৰৰ শিশুটি যাৰ বহুত বেছি খং আৰু কিবা বস্তু নাপালে যদি তেওঁলোকে বহুত বেছি কান্দে, চিঞৰে, কেতিয়াবা ৰাস্তাত বাগৰি দিয়ে, তেওঁলোকৰ কাৰণে তেওঁলোকৰ শিশুটিক নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ যায়। তেনেকুৱা অৱস্থাত তেওঁলোকে কি কৰিব লাগে? সেইবাবে আজি আমি কথা পাতিম এই বিষয়টোৰ ওপৰত। এই আচৰণৰ সমস্যাটো যাক আমি কওঁ টেম্পাৰ টেন্ট্ৰাম, এইটো কিয় হয় আৰু তাক প্ৰতিৰোধ কৰিবলৈ মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক কেনেকৈ প্ৰতিপাল কৰিব লাগে আৰু তেনেকুৱা এটা সমস্যা আহি পৰিলে মাক দেউতাকে কেনেকৈ সেই সমস্যাটো সন্মুখীন হ'ব লাগে। কিন্তু সবতকৈ আগত আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, তেতিয়া ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে লাইক কৰিব আৰু কমেণ্ট কৰিব। এতিয়া এই টেম্পাৰ টেন্ট্ৰামটো 1 বছৰৰ পৰা 5 বছৰৰ শিশুৰ ভিতৰত বেছিকৈ দেখা যায়। যেতিয়া শিশুসকলে কিবা বিচাৰে আৰু তেওঁলোকে নাপায়, তেতিয়া তেওঁলোকৰ এটা ইমোশ্যনেল আউটবাৰ্ষ্ট হয়, এটা আৱেগিক তীব্ৰ স্থিতি এটা তেওঁলোকে প্ৰকাশ কৰে। এইটো আৰম্ভ হয় 1 বছৰৰ পৰা 1.5 বছৰৰ ভিতৰত আৰু 2 বছৰৰ পৰা 3 বছৰৰ ভিতৰত এইটো বেছিকৈ হোৱা দেখা যায়। আৰু তাৰপাছত যেতিয়া তেওঁলোক 5 বছৰৰ হয়, তেতিয়া এইটো লাহে লাহে কমি পেলাই নাইকিয়া হৈ যোৱা দেখা যায়। এতিয়া এইটো কেলে হয়? যেতিয়া তেওঁলোক 1 বছৰৰ পৰা 1.5 বছৰ হয়, তেতিয়া তেওঁলোকে গম পায় যে তেওঁলোক নিজৰ মাক দেউতাকতকৈ অলপ বেলেগ হয়। তেতিয়া তেওঁলোকে নিজৰ এটা স্বতন্ত্ৰতা স্থাপন কৰিবলৈ বিচাৰে, তেওঁলোকৰ ভিতৰত এটা অট'নমি ডেভেলপ হয়। আৰু তেতিয়া তেওঁলোকে মাক দেউতাকে যি বস্তু দিয়ে সেইটো নলৈ পেলাই এটা নিজৰ বস্তু ল'বলৈ বিচাৰে, এটা নিজে বেলেগ এটা কাম কৰিবলৈ বিচাৰে। আৰু তেওঁলোকে যি বিচাৰে সেইটো যদি তেওঁলোকে নাপায়, তেতিয়া তেওঁলোকে বহুত বেছি কান্দে, চিঞৰে, কেতিয়াবা ৰাস্তাত বাগৰি যায় আৰু মাক দেউতাকে তেনে অৱস্থাত তেওঁলোকক নিয়ন্ত্ৰণ কৰাটো বহুত কঠিন অনুভৱ কৰে। আৰু তেনে অৱস্থাত যদি মাক দেউতাকে তেওঁলোকক কেতিয়াবা শাস্তি দিয়ে বা পানিছমেণ্ট দিয়ে, তেতিয়া দেখা যায় যে এই বিহেভিয়াৰটো বেছিকৈ তেওঁলোকে কৰে, এটা পজিটিভ ৰিএনফৰ্চমেণ্ট হয় আৰু তেওঁলোকে এই বিহেভিয়াৰটো বেছিকৈ কৰে। এতিয়া এইবিলাকৰ লগত যদি কিছুমান ফেক্টৰ আছে, কাৰণ আছে যিবিলাকে এই বিহেভিয়াৰটো বেছি কৰিব পাৰে। যদি তেওঁলোকৰ ভোক লাগি থাকে, যদি তেওঁলোকৰ ভালদৰে টোপনি নাযায়, যদি তেওঁলোক ভাগৰি থাকে, যদি মাক দেউতাকে তেওঁলোকক ভালদৰে সময় নিদিয়ে, কোৱালিটি টাইম নিদিয়ে। কেতিয়াবা দেখা যায় কি মাক দেউতাক লগতে আছে, মাক লগতে আছে দিনটো, কিন্তু মাকে ঘৰৰ কাম কৰি আছে, ল'ৰা ছোৱালীৰ কাৰণে মাকৰ সময় নাই। কেতিয়াবা কিছুমান চাকৰি কৰা মহিলাও যদি কম সময় দিয়ে, কিন্তু কোৱালিটি টাইমটো দিব লাগে, তেওঁলোকৰ লগত খেলিব লাগে, তেওঁলোকৰ লগত কথা পাতিব লাগে। যদি তেওঁলোকে এই কোৱালিটি টাইমটো নিদিয়ে, তেতিয়াও এই বিহেভিয়াৰটো বেছিকৈ হোৱা দেখা যায়। আৰু তাৰপিছত যদি অভাৰ পেম্পাৰিং, যদি কেতিয়াবা বহুত বেছি মৰম কৰে, যেনেকৈ কেতিয়াবা কিছুমান আইতা ককাকে বহুত বেছি মৰম কৰে, তেওঁলোকে কেতিয়াবা কান্দিলেও তেওঁলোকে যি বিচাৰে সেইটোৱে দি দিয়ে, তেনেকুৱা যদি বহুত বেছি অতিপাত মৰম কৰে, তেতিয়াও এই সমস্যাটো বেছি হোৱা দেখা যায়। আৰু কেতিয়াবা যদি তেওঁলোকে স্কুল যাবলৈ নিবিচাৰে, ঘৰত নতুন ভাইটি ভণ্টিৰ জন্ম হৈছে, তেতিয়াও তেওঁলোকৰ এটা আৱেগিক স্থিতিটো ইমান ভাল নাথাকে, তেওঁলোকৰ এটা মনত খেলি মেলি লাগি থাকিব পাৰে, তেতিয়াও এই সমস্যাটো বেছিকৈ হোৱা দেখা যায়। আৰু যদি ঘৰত কেতিয়াবা বেছি কাজিয়া পেচাল হৈ থাকে, মাক দেউতাকৰ ভিতৰত কাজিয়া পেচাল হৈ থাকে বা ঘৰৰ অন্য মানুহৰ মাজত বেছি কাজিয়া পেচাল হৈ থাকে, ঘৰৰ বাতাবৰণটো ইমান ভাল নাথাকে, তেতিয়াও এই সমস্যাটো বেছিকৈ হোৱা দেখা যায়। এতিয়া তেওঁলোকৰ এই টেম্পাৰ টেন্ট্ৰামটো হ'লে, এই আচৰণৰ সমস্যাটো হ'লে, তেওঁলোকে যেতিয়া চিঞৰিব, কান্দিব, মাটিত বাগৰি যাব, তেনে অৱস্থাত আপোনালোকে কি কৰিব লাগে? তেনেকুৱা 5টা উপায় মই দিছোঁ। প্ৰথমতে আপোনালোকে নিজে একদম ঠাণ্ডা হৈ থাকিব লাগিব, তেওঁলোকক মৰমো কৰিব নালাগিব আৰু তেওঁলোকক খঙো কৰিব নালাগিব। আপোনালোকে নিজকে নিয়ন্ত্ৰণ কৰিব লাগিব আৰু একদম ঠাণ্ডা হৈ থাকিব লাগিব। তেওঁলোকে যি কৰিছে সেইটো নেদেখা নিচিনাকৈ, তেওঁলোকক পাত্তা নিদিয়াকৈ একদম নিজে ঠাণ্ডা হৈ থাকিব লাগিব, যেতিয়ালৈকে তেওঁলোকে সেই আচৰণটো বন্ধ নকৰে।
2 নম্বৰতে আপোনালোকে তেওঁলোকক এটা হেতু ৰুমৰ পৰা যিটোত বেছিকে হৈছে হেতু ৰুমৰ পৰা বেলেগ এটা ৰুমলৈ লৈ যাব পাৰে তেওঁলোকক ডিস্ট্ৰেক্ট কৰিবলৈ তেওঁলোকৰ মনটো বেলেগ এটা জেগাত লগাবলৈ কিন্তু মনত ৰাখিব যেতিয়া আপোনালোকে তেওঁলোকক বেলেগ এটা ৰুমত লৈ গৈছে তেতিয়াও তেওঁলোকক বেছিকে মৰম নকৰিব বা খং নকৰিব তেওঁলোকক বেলেগ এটা ৰুমলৈ লৈ যাব মনটো বেলেগ এটা জেগাত লগাবলৈ চাব আৰু তেওঁলোক যেতিয়ালৈকে ঠাণ্ডা নহয় তেতিয়ালৈকে তেওঁলোকক বেলেগ এটা ৰুমত ৰাখিবলৈ পাৰে 3 নম্বৰত যদি এনেকুৱা বেছিকে হয় তেতিয়া তেওঁলোকক সাবতি ধৰিবলৈ পাৰে সাবতি ধৰি পেলাই তেওঁলোকক সেইখিনি সময়ত তেওঁলোকক বেছি মৰমো নকৰিব আৰু বেছি খঙো নকৰিব একো খঙো নকৰিব আপোনালোকে নিজে ঠাণ্ডা হৈ পেলাই তেওঁলোকক সাবতি পেলাই অলপ দেৰি ধৰি থাকিবলৈ পাৰে যেতিয়ালৈকে তেওঁলোকৰ সেই আচৰণটো সেই বিহেভিয়াৰটো তেওঁলোকে বন্ধ নকৰে 4 নম্বৰত টাইম আউট বুলি কয় তাৰ মানে এটো বেছিকে হলে অলপ ডাঙৰ লৰা ছোৱালীক আপোনালোকে এটা বেলেগ এটা ৰুমলে এটা বেলেগ এটা সুৰক্ষিত ৰুমলে বা বেলেগ এটা সুৰক্ষিত জেগালে লৈ যাব পাৰে আৰু তেওঁলোকক নীৰৱে অলপ দেৰি নিজৰ ভিতৰতে এটা নীৰৱে অলপ সময়ৰ কাৰণে সেই জেগাটোত বা ৰুমটোত থাকিব দিব পাৰে যেতিয়ালৈকে তেওঁলোকৰ সেই ব্যৱহাৰটো বন্ধ নহয় সেই আচৰণটো বন্ধ নহয় তেওঁলোকক খং বা তেওঁলোকে চিঞৰাটো যেতিয়ালৈকে তেওঁলোকে বন্ধ নকৰে তেতিয়ালৈকে তেওঁলোকক সেই সুৰক্ষিত জেগাটোত অলপ দেৰি কাৰণে ৰাখিব পাৰে তো 2 বছৰৰ ল'ৰা ছোৱালীৰ কাৰণে 2 মিনিট মান ৰাখিব পাৰে 3 বছৰৰ ল'ৰা ছোৱালীৰ কাৰণে 3 মিনিট মান ৰাখিব পাৰে তাতকৈ বেছি তেওঁলোকে অকলে এটা ৰুমত নাথাকিব বা এটা জেগাত নাথাকিব আপোনালোকে নিজে কিন্তু সদায় ঠাণ্ডা হৈ থাকিব লাগিব নিজে নিজৰ একো ইমোশনাল আউটবাৰ্ষ্ট এটা দেখাব নালাগিব তেওঁলোকক খং কৰিব নালাগিব সেই অৱস্থাত তেওঁলোকক মৰমো কৰিব নালাগিব আৰু 5 নম্বৰ যদি তেওঁলোকক আপোনালোকে বাহিৰলৈ লৈ গৈছে ক'বাত বজাৰলৈ লৈ গৈছে আৰু তেনে অৱস্থাত যদি তেওঁলোকে চিঞৰিছে কান্দিছে তেতিয়া হলে আপোনালোকে তেওঁলোকক এটা নিজৰ গাড়ীলৈ আকৌ ঘূৰাই পেলাই লৈ আহিব পাৰে বা যেটো দোকান আছে সেই দোকানৰ যেটো ওয়াশৰুম বা বেলেগ এটা ঠাণ্ডা জেগাত লৈ যাব পাৰে যেতিয়ালৈকে তেওঁলোকৰ সেই ব্যৱহাৰটো তেওঁলোকে নিজে কৰাটো বন্ধ নকৰে আৰু যেতিয়া তেওঁলোকে এই ব্যৱহাৰটো নিজে বন্ধ কৰিব তেতিয়া আপোনালোকে কি কৰিব লাগে তেতিয়া তেওঁলোকক প্ৰথমতে সাবতি ধৰিব লাগে তাৰ পাছত তেওঁলোকক জহাব লাগে যাতে আপোনালোকে তেওঁলোকক মৰম কৰে তেওঁলোকক অলপ মৰম কৰিব লাগে কিন্তু হেতু বন্ধ হোৱাৰ পাছত সেই ব্যৱহাৰটো বন্ধ হোৱাৰ পাছত তেওঁলোকক সাবতি ধৰিব লাগে তেওঁলোকক মৰম কৰিব লাগে তাৰ পাছত তেওঁলোকক প্ৰশংসা কৰিব লাগে কি যে তেওঁলোকে নিজে তেওঁলোকৰ সেই আবেগিক অৱস্থাটো নিয়ন্ত্ৰণ কৰিবলৈ পাৰিলে তাৰ পাছত তেওঁলোকক বুজাব লাগে কি ভৱিষ্যতে যেতে তেওঁলোকে এনেকুৱা ব্যৱহাৰ নকৰে হেতু তেওঁলোকক বুজাব লাগে কিন্তু মনত ৰাখিব যে কেতিয়াও তেওঁলোকে চিঞৰিলে বা কান্দিলে তেওঁলোকে যি বস্তু বিচাৰিছে হেতু বস্তু যাতে আপোনালোকে দি নিদিয়ে যদি হেতু দিব লগা বস্তু নহয় যেনেকে ধৰক মোবাইল ফোনৰ কাৰণে বহুত বেছি কান্দিছে আৰু বহুত বেছি মোবাইল চাই আছে তাৰ পাছত আপোনালোকে লৈ লৈছে তাৰ পাছত যদি তেওঁলোকে বহুত চিঞৰিছে তেতিয়া তেওঁলোকে কান্দিলে বা চিঞৰিলে বুলি তেওঁলোকক হেতু বস্তু দি দিব নালাগে যদি এবাৰ আপোনালোকে সেই বস্তুটো দি দিয়ে তেতিয়া তেওঁলোকে শিকি যায় যে তেওঁলোকে কান্দি পেলাই তেওঁলোকে জিকিব পাৰিব আৰু প্ৰথমতে এটো আপোনালোকৰ কাৰণে নিয়ন্ত্ৰণ কৰাটো সহজ হ'ব কিন্তু আপোনালোকে যদি এবাৰ দি দিয়ে তেতিয়া নেক্সট টাইমত তেওঁলোকে আৰু বেছি কৰিব হেতু আৰু তেতিয়া যদি আপোনালোকে নিদিয়ে তেওঁলোকে যেতিয়ালৈকে তেওঁলোকে সেই বস্তুটো নাপায় তেওঁলোকে কান্দি থাকিব পাৰে চিঞৰি থাকিব পাৰে তেওঁলোকে গম পাব যে তেওঁলোক কান্দি পেলাই চিঞৰি পেলাই জিকিব পাৰিব আৰু যেনেকৈ সময় গৈ থাকিব এই ব্যৱহাৰটো বেছি হৈ গৈ থাকিব সেই কাৰণে একদম প্ৰথম অৱস্থাৰ পৰা যিবোৰ বস্তু তেওঁলোকক দিব নোৱাৰে হেতু তেওঁলোকে কান্দিলে বা চিঞৰিলেও তেওঁলোকক দি দিব নালাগে আৰু তেওঁলোকে বেছিকে কান্দা চিঞৰা অৱস্থাত তেওঁলোকক বহুত বেছি মৰম কৰিব নালাগে কাৰণ বেছিকে মৰম কৰিলেও তেওঁলোকে ভাবিব সেই অৱস্থাটোত যে তেওঁলোকে এটেনশন পাইছে তেওঁলোকে আৰু কান্দিব লাগে তেওঁলোকে আৰু কান্দিলে আৰু মাক দেউতাকে তেওঁলোকক এটেনশন দিব মৰম দিব আৰু হয়তো তেওঁলোকে বিচৰা বস্তু তেওঁলোকে পাই যাব আৰু হেতু এটা পজিটিভ ৰিএনফোৰ্সমেন্ট হ'ব আৰু ভৱিষ্যতে তেওঁলোকে সেই তেনেকুৱা বিহেভিয়াৰটো কান্দা চিঞৰাটো বেছিকে কৰিব আৰু যদি আপোনালোকে
তেওঁলোকক মাৰে বা চিঞৰে তেতিয়াও এইটো বেছিকৈ হ'ব তেতিয়া এটা নিগেটিভ ৰিএনফৰ্চমেণ্ট হ'ব তেওঁলোকে বেছি নিজৰ অট'নমি স্বতন্ত্ৰতাটো বেছিকৈ দেখাবলৈ গৈ পেলাই তেওঁলোকে এইটো বেছিকৈ কৰিবলৈ পাৰে সেইকাৰণে চবতকৈ উত্তম উপায় আপোনালোকে নিজেই ঠাণ্ডা হৈ থাকিব লাগিব সেই অৱস্থাটোত নিজকে নিয়ন্ত্ৰণ কৰিবলৈ লাগিব মনত ৰাখিব যে এই বিহেভিয়াৰটো একদম নৰ্মেল হয় আপোনালোক বেয়া মাক দেউতাক নহয় নিজৰ ল'ৰা ছোৱালীক আপোনালোকে নিয়ন্ত্ৰণ কৰিব পৰা নহয় আৰু আপোনালোকৰ শিশুটি এটা বেয়া শিশু নহয় এইটো এটা সময়ৰ কথা এটা সময়ৰ অৱস্থা এই সময়ৰ অৱস্থাখিনি পাৰ হৈ গ'লে শিশুটি ঠিক হৈ যাব কিন্তু সেই অৱস্থাখিনিত আপোনালোকে নিজেই ঠিককৈ শিশুটিক নিয়ন্ত্ৰণ কৰিবলৈ বা কেনেকৈ আপব্ৰিঙিং কৰিবলৈ লাগে সেই বস্তুটো জানিব লাগিব যদি একদম আগৰ পৰাই তেওঁলোকক আপব্ৰিঙিংটো আপোনালোকে ভালকৈ কৰে তেতিয়া তেওঁলোকক ভৱিষ্যতলৈ তেতিয়া তেওঁলোকৰ একো বেছি বিহেভিয়াৰেল প্ৰব্লেমছবোৰ নহ'ব এতিয়া আচৰণটো আৰু এই ব্যৱহাৰটো প্ৰতিৰোধ কৰিবলৈ আমি কি কৰিবলৈ লাগে প্ৰথমতে তেওঁলোকক অলপ টাইম দিব লাগিব তেওঁলোকক প্ৰতিদিনে তেওঁলোকক লগত 15-20 মিনিট অলপ বা বেছিকৈ তেওঁলোকক অলপ কোৱালিটি টাইম দিব লাগিব মাক দেউতাকে তেওঁলোকক সাধু কথা ক'ব লাগিব বা ষ্টৰী বুকৰ পৰা পঢ়ি পেলাই সাধু কথা বা অন্য কথা কৰি পেলাই তেওঁলোকক অলপ কোৱালিটি টাইম দিব লাগিব যদি এইটো কৰে তেতিয়াও দেখা যায় যে এই বিহেভিয়াৰটো অলপ কম হয় তেওঁলোকক অলপ ইম্পৰ্টেন্স দিব লাগিব তাৰ পাছতে তেওঁলোকে আপোনালোকে মন কৰিব লাগিব যে তেওঁলোকে সময়মতে খায় আৰু সময়মতে শুৱে যাতে তেওঁলোকৰ টোপনিত ক্ষতি নহয় তেওঁলোকৰ ভোক লাগি নাথাকে 3 নম্বৰত আপোনালোকে যদি তেওঁলোকক কয় কি এইটো কাম কৰা বুলি তেতিয়া তেওঁলোকে এই 1 বছৰ বা 5 বছৰ সময়ত তেওঁলোকে সেইটো কাম নকৰিব বিচাৰে তেওঁলোকে বেলেগ এটা কাম কৰিবলৈ বিচাৰে সেই কাৰণে তেওঁলোকক এইটো কাম কৰা বুলি ক'ব নালাগে তেওঁলোকক সদায় এটা নিমন্ত্ৰণ দিব লাগে কি যাতে তেওঁলোকে নিজেই কৰে যেনেকৈ যদি আপোনালোকে বিচাৰিছে তেওঁলোকে জোতা মোজা পিন্ধক আৰু তেওঁলোকে নিপিন্ধে তেতিয়া তেওঁলোকক ক'ব পাৰে যদি তুমি জোতা মোজাযোৰ পিন্ধা তেতিয়া আমি খেলিবলৈ যাব পাৰোঁ বা যদি তুমি জোতা মোজা পিন্ধা আমি ফুৰিবলৈ যাব পাৰোঁ তেতিয়া দেখিব যে তেওঁলোকক নিমন্ত্ৰণ দিছে তেওঁলোকে ভাবিব কি তেওঁলোকক ইম্পৰ্টেন্স দিছে তেওঁলোকক নিজে ডিসিশন ল'ব দিছে তেতিয়া তেওঁলোকৰ এই বিহেভিয়াৰটো কমকৈ হ'ব আৰু তাৰ পিছত যদি আপোনালোকে কয় তেওঁলোকক এইটো কাপোৰ পিন্ধা বা এইটো বস্তু খোৱা তেতিয়া তেওঁলোকে কেতিয়াও সেইটো বস্তু নাখাব পাৰে তেওঁলোকে সেইটো কাপোৰ নিপিন্ধিবলৈ পাৰে কিন্তু সেইবাবে তেওঁলোকক সদায় এটা চইচ দিব লাগে যেনেকৈ যদি কাপোৰ পিন্ধিবলৈ লাগে তেতিয়া তেওঁলোকক সুধিব লাগে তুমি ক'লা কাপোৰটো পিন্ধিবা নে বগা কাপোৰটো পিন্ধিবা কোনটো কাপোৰ পিন্ধিবা তেতিয়া তেওঁলোকে দুটা কাপোৰ বা তিনটা কাপোৰৰ মাজত নিজে এটা চুজ কৰিব তেওঁলোকে ভাবিব কি তেওঁলোকক অলপ ইম্পৰ্টেন্স দিছে তেওঁলোকক নিজে ডিসিশন ল'বলৈ দিছে তেতিয়া তেওঁলোকে এটা কাপোৰ নিজে চুজ কৰিবই আৰু তেওঁলোকক যদি আপোনালোকে কয় কি এইটো বস্তু খোৱা আমটো খোৱা বা আপেলটো খোৱা তেতিয়া তেওঁলোকে কেতিয়াও নিজে নাখাব তেওঁলোকক যদি খাবলৈ কয় তেতিয়া সেইভাবে তেওঁলোকক এটা নিজে এটা অপচন দিব কি তুমি আপেলৰ জুচ খাবা নে কমলাৰ জুচ খাবা কোনটো খাবা তুমি তেতিয়া তেওঁলোকে ভাবিব কি তেওঁলোকক আমি ইম্পৰ্টেন্স দিছে তেওঁলোকক নিজে ডিসিশন ল'বলৈ দিছে তেতিয়া দুটাৰ ভিতৰত তেওঁলোকে এটা বস্তু চুজ কৰিবই তাৰ পাছতে আপোনালোকৰ শিশুটি ভাল গুণবোৰ তেওঁলোকে শুনাকে প্ৰশংসা কৰিব তেওঁলোকক খুব প্ৰশংসা কৰিব তেওঁলোকক অনুভৱ কৰাব যে তেওঁলোক ভাল হয় তেওঁলোক ভাল ল'ৰা ছোৱালী হয় তেতিয়া তেওঁলোক মৰেলি ষ্ট্ৰং হ'ব তেওঁলোকে ভাবিব কি আমি ভাল হয় আমি ভাল কাম কৰিবলৈ লাগে আমি যদি মায়ে বা দেউতাই বিচৰা কামটো যদি আমি নকৰো সেইমতে নকৰো তেতিয়া মা দেউতাই আমাক বেয়া পাব সেইভাবে আমি এই কামটো কৰিব নালাগে সেইভাবে তেওঁলোকক বহুত প্ৰশংসা কৰিব লাগে আৰু তেওঁলোকৰ ভাল গুণবোৰ তেওঁলোকে শুনাকে প্ৰশংসা কৰিবলৈ লাগে যাতে তেওঁলোকেও ভাবে কি তেওঁলোক ভাল হয় আৰু তেওঁলোকে ভাল কাম কৰিবলৈ লাগে আৰু যিবোৰ কাম আপোনালোকে কৰিবলৈ মানা কৰিছে সেইবোৰ কাম তেওঁলোকে কৰিব নালাগে যদি তেওঁলোকে কৰে তেতিয়া মাক দেউতাকে তেওঁলোকক বেয়া পাবলৈ পাৰে আৰু হেতু তেওঁলোকে তেতিয়া নিবিচাৰিব সতে সব কথাতে তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈ নালাগে যিবিলাক কথা এৰি দিবলৈ পাৰে সেইবিলাক কথা এৰি দিব লাগে তেওঁলোকে যি বিচাৰে হেতু কৰিব দিব লাগে আৰু যিবিলাক দৰকাৰী কথা তেওঁলোকৰ সুৰক্ষাৰ কথা যিবিলাকত আহে সেইবিলাক কথাতে আপোনালোকে তেওঁলোকক নিয়ন্ত্ৰণ কৰিব লাগে যদি বেছিকৈ নিয়ন্ত্ৰণ কৰিবলৈ যায় তেতিয়া তেওঁলোকে হেতু বিৰোধ কৰি দিবলৈ পাৰে সেই কাৰণে তেওঁলোকৰ নিজৰ ইচ্ছা দি পেলাইও কাম কৰিবলৈ দিব লাগে
তাৰ পাছতে যদি তেওঁলোকক ডিষ্ট্ৰেকশ্যন কৰিবলৈ পাৰে, যদি তেওঁলোকৰ তেনেকুৱা ব্যৱহাৰটো আৰম্ভ হৈছে, তেওঁলোকে কিবা দেখিছে, তেতিয়া লগে লগে আপোনালোকে সেই জেগাটোৰ পৰা তেওঁলোকক অঁতৰাই নি বেলেগ এটা জেগালৈ লৈ যাব পাৰে। তেওঁলোকৰ এটেনশ্যন স্পেনটো বহুত কম হয় আৰু সেইটোৰ এডভান্টেজ ল'বলৈ পাৰে। যেতিয়া তেওঁলোকে কিবা কথাত কান্দিব, তেতিয়া সেইটো জেগাৰ পৰা অঁতৰাই পেলাই লগে লগে বেলেগ এটা জেগালৈ লৈ যাব লাগে। তেওঁলোকৰ মনটো বেলেগ এটা কথাত ডাইভাৰ্ট কৰি দিবলৈ লাগে। তেতিয়া তেওঁলোকৰ এই ব্যৱহাৰটো হয়তো কমি যাব পাৰে। তেতিয়া তেওঁলোকে নাকান্দিব পাৰে, নিচিঞৰিব পাৰে। তাৰ পাছতে যিবিলাক বস্তুৰ কাৰণে তেওঁলোকে বেছি কান্দে, বেছি চিঞৰে আপোনালোকে জানে, তেতিয়া সেইবিলাক বস্তু তেওঁলোকে দেখাৰ ভিতৰত নথ'ব, নেদেখাকৈ থ'ব। যদি তেওঁলোকে যেনেকৈ যদি ৰিম'টৰ কাৰণে তেওঁলোকে বহুত কান্দে বা মোবাইলৰ কাৰণে তেওঁলোকে বহুত কান্দে, তেতিয়া তেওঁলোকে দেখাকৈ বেছি নথ'ব। তেওঁলোকে যদি দেখি পায়, তেতিয়া তেওঁলোকে সেইটো বিচাৰিবই, কান্দিবই। সেইবাবে যিমান পাৰে, যদি আপোনালোকে পাৰে সেইখিনি বস্তু তেওঁলোকৰ চকুৰ পৰা আঁতৰাই ৰাখিবলৈ, তেতিয়া সেইখিনি বস্তু আঁতৰাই ৰাখিবলৈ পাৰে। তাৰপাছত নিজৰ ল'ৰা ছোৱালীৰ নিজৰ লিমিটখিনি আপোনালোকে জানিব লাগিব। যদি তেওঁলোকে আৰু ভোক লাগি থাকে, যদি তেওঁলোকৰ টোপনি ধৰি থাকে, তেতিয়া তেওঁলোকক বজাৰলৈ লৈ যাব নালাগিব। তেতিয়া তেওঁলোকে বেছি এনেকুৱা ব্যৱহাৰটো দেখাব পাৰে। তেওঁলোকক ভালদৰে শুব দিব। তেওঁলোকৰ যেতিয়া টোপনিটো পূৰ হ'ব, তেতিয়া তেওঁলোকক ফুৰাবলৈ বা বাহিৰলৈ লৈ যাব পাৰে। তেতিয়া এই ব্যৱহাৰটো কম হ'ব। তাৰ পাছতে তেওঁলোকে যদি বাহিৰলৈ গ'লে তেওঁলোকে চিপছ বা বেলেগ বস্তু খাবলৈ কান্দে, চিঞৰে, তেতিয়া আপোনালোকে ঘৰতে তেওঁলোক যোৱাৰ আগতে তেওঁলোকক ভালদৰে খুৱাই পেলাই, তেওঁলোকক ভোকটো গুচাকৈ খুৱাই পেলাই বাহিৰলৈ লৈ যাব। যেতিয়া তেওঁলোকৰ ভোক নালাগিব, তেতিয়া তেওঁলোকে বাহিৰত গৈ চিপছ বা বেলেগ বস্তুৰ কাৰণে নাকান্দিব। যদি তেওঁলোকে বাহিৰলৈ গ'লে যি বস্তু দেখে, সেই বস্তু দেখি পেলাই চিঞৰিবলৈ লয়, কান্দিবলৈ লয়, সেইকাৰণে সেই বস্তুটো নহ'বলৈ তেওঁলোকে ভাল পোৱা ঘৰৰ এটা খেলনা বস্তু বা এখন কিতাপ যি তেওঁ ভাল পায়, সেইটো আপোনালোকৰ লগতে লৈ যাব। আৰু যেতিয়া বাহিৰত থাকিব, তেতিয়া তেওঁলোকৰ সেই বস্তুটো দি পেলাই তেওঁলোকৰ মনটো ডাইভাৰ্ট, তেওঁলোকক সেই বস্তুটো দি ছেল্ফ অকিউপাইড কৰি ৰাখিব। তেওঁলোকক নিজৰ খেলনা বস্তুৰে বাহিৰত ব্যস্ত কৰি ৰাখিব। তাৰ পাছতে আৰু দেখা যায় যে যিহেতু 3 বছৰৰ ল'ৰা ছোৱালীয়ে ভালদৰে কথা ক'ব নোৱাৰে, 2.5 বছৰ 2 বছৰৰ ল'ৰা ছোৱালীয়ে ভালকৈ কথা ক'ব নোৱাৰে, কথা ক'বলৈ নিশিকে, সেইবাবেও তেওঁলোকৰ এই আৱেগিক অৱস্থাটো বেছি হোৱা দেখা যায়। সেইবাবে তেওঁলোকক কিছুমান চাইন লেংগুৱেজ শিকাব। যেনেকৈ তেওঁলোকৰ পানী খাবলৈ মন গ'ল, তেওঁলোকে পি বুলি ক'লে, তেনেকুৱা কিছুমান চাইন লেংগুৱেজ শিকাব। যদি বাথৰুম যাব লাগে, তেওঁলোকে এইটো বস্তু ক'বলৈ। যেতিয়াই তেওঁলোকে সেইবিলাক বস্তু কয়, তেতিয়াই আপোনালোকে বুজি পাব তেওঁলোকে কি বিচাৰিছে আৰু সেইমতে তেওঁলোকক সেই বস্তুটো দিব। যদি তেনেকুৱা কৰে, তেতিয়াও এই আৱেগিক অৱস্থাটো কমকৈ হোৱা দেখা যায়। আপোনালোকে কেতিয়া চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। যদি 4 বছৰৰ পাছতো এই বিহেভিয়াৰেল প্ৰব্লেমটো বেছিকৈ হোৱা দেখা যায়, টেম্পাৰ টেণ্ডামটো বেছিকৈ হৈ থাকে, যদি তেওঁলোকে খোৱা বোৱা একদম এৰি দিছে, যদি ভালদৰে তেওঁলোক ৰাতি টোপনি নাযায়, টোপনিৰ পৰা সঘনাই সাৰ পাই উঠি যায়, যদি তেওঁলোকৰ পেট বিষ হৈছে, তেওঁলোকে বহুত বেছি আমনি কৰে, আৰু তেওঁলোকে যদি আগতে তেওঁলোকে ভালদৰে পায়খানা পেচাব লগাটো ক'ব পাৰিছে, কিন্তু এতিয়া পেনতে পেচাব পায়খানা কৰি দিয়ে, এইটো 4 বছৰৰ পাছত, 4 বছৰমান হোৱাৰ পাছত যদি পেনতে পায়খানা পেচাব কৰি দিছে, কিন্তু আগতে তেওঁলোকে ক'ব পাৰিছিলে, তেতিয়া যদি তেওঁলোকে এনেকুৱা হোৱাৰ লগে লগে তেওঁলোকে নিজৰ উশাহটো ৰখাই পেলাই মূৰ ঘূৰাই পেলাই যদি পৰি যায়, যদি তেওঁলোকে নিজকো ক্ষতি বা হানি দিছে, যেনেকৈ নিজৰ মূৰটো ক'ৰবাত মাৰি দিছে বা কাৰোবাৰ সম্পত্তি যদি নাশ কৰিছে, ধ্বংস কৰিছে, নিজৰ ঘৰে যদি বহুত কিবা বস্তু ফালি পেলাইছে, বহুত বেছি ধ্বংস কৰিছে আৰু নিজকো ক্ষতি দিছে, যেনেকৈ মূৰটো মাৰি দিছে বা কিবা কাটি দিছে, তেতিয়া আপোনালোকে নিজৰ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব। কেতিয়াবা যদি এইটো সঘনাই, কাৰণ সঘনাই যদি হৈ থাকে, বহুত তীব্ৰ হয় বা বহুত দেৰিলৈকে থাকে, কেতিয়াবা যদি ভালদৰে দেখি নাপায়, ভালদৰে শুনি নাপায়, যদি কিবা লাৰ্ণিং ডিছেবিলিটি থাকে, পঢ়া শুনাৰ কিছুমান সমস্যা থাকে, যদি কথা কোৱাত বহুত বেছি পলম হয়, যাক আমি কওঁ ডেভেলপমেণ্টেল ডিলে, আৰু যদি কিছুমান দীৰ্ঘদিনীয়া বেমাৰ থাকে, ক্ৰনিক ইলনেছ থাকে, তেতিয়া এইটো বেছিকৈ হোৱা কেতিয়াবা দেখা যায়। আৰু কেতিয়াবা মিৰ্গী বেমাৰ, যদি এপিলেপচি আৰু যদি কিবা ব্ৰেইন টিউমাৰ থাকে, তেতিয়াও এইটো বেছিকৈ হোৱা, সঘনাই হোৱা আৰু বহুত দেৰিলৈকে
হোৱা দেখা যায় কিন্তু এইটো বহুত কম হয় বহুত কাৰণে এইটো নেচাৰেল হয় বহুত কম ক্ষেত্ৰতহে এইখিনি হোৱা দেখা যায় সেইবাবে যদি এইখিনি যদি 4 বছৰৰ পাছতো এইখিনি সঘনাই হৈ থাকে যদি তাৰ লগত ভালদৰে টোপনি নাযায় খোৱা বোৱা এৰি দিয়ে নিজকো বহুত বেছি তেওঁলোকে হানি দিয়ে বা ক্ষতি দিয়ে আৰু যদি লগতে তেওঁলোকে উশাহটো ৰখাই পেলাই কেতিয়াবা মূৰ ঘূৰাই পেলাই পৰি যায় বা হাত ভৰি যদি কঁপিবলৈ লয় তেতিয়া আপোনালোকে লগে লগে নিজৰ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব তেতিয়া চিকিৎসকে তেওঁলোকৰ পৰীক্ষা কৰিব ইনভেষ্টিগেশ্যন কিছুমান কৰিবলৈ দিব পাৰে তাৰ পাছত সেইমতে তেওঁলোকক যি চিকিৎসা প্ৰদান কৰা হ'ব সেই আছিল আজিৰ টপিকটোৰ ওপৰত ডিসকাশন যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বেল বাটনটো দবাব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব থ্যাংক ইউ